হাই গাইজ, মই আজি আৰু এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেইটো ভিডিঅ' মানে এনেকুৱা ভিডিঅ' যে মই মানে নিজে ভাবিব নোৱাৰোঁ, কৰিব নোৱাৰোঁ সেইটো কামটো মই মানে সেইটো তেনেকুৱা মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। তো আপোনালোকে চাই থাকক যে সি মানে কি কৰিছে, মানে ঘৰৰ মোৰ লগৰীয়া হয়, মোৰ গাঁৱতে মানে থাকি আৰু সেই গাঁৱৰ ভিতৰত কি কৰিছে সি চাব পাৰিব আপোনালোকে। যে এই মানে বহুতখিনি মানে কি ফাৰ্ম এটা বনাইছে, ফাৰ্ম ধুনীয়াকৈ সৰু ফাৰ্ম এটা খুলিছে। সেই ফাৰ্মটো মানে চাব পাৰে যে কেনেকুৱা কি পুহিছে, হাঁহ আছে, মুৰ্গী আছে, কিবাকিবি মানে আৰু কিবা এটা চৰাই আছে, কিন্তু ইয়াৰ নাম নাজানো মই। এইটো কি চৰাই বুলি কয়, ময়ো দেখা নাছিলোঁ, এইটো ফাৰ্ষ্ট টাইম মানে দেখিছোঁ। আপোনালোকে দেখিব পাৰে যে সদায় দেখিব পাৰে, কিন্তু নামটো ক'ব পাৰে নোৱাৰে, এইটো কৈ দিব মোক, কিন্তু মই নাজানো। সেইটো কাৰণে মই মানে দেখি আৰু ভাল লাগিছে আৰু সেইটো কাৰণে মই আপোনালোককো দেখাব চেষ্টা কৰিছোঁ। তো চাই থাকক আপোনালোকে ভিডিঅ'টো, ঠিক আছে। আমি আহোঁ যে সি কি কৰিছে, কি পুহিছে আৰু কি আছে তাৰ ঘৰত, তো মই এইটো দেখুৱাব চেষ্টা কৰিম আপোনালোকক। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু সি দেখি পাই চাগে পিছফালে আছে মানুহজন, মোৰ লগৰীয়া হয় আৰু বহুত ভাল হয়। তো সি মানে গাঁৱতে থাকি মানে কিবা এটা শিকিছে আৰু কৰিছে, তো ভাল লাগিছে, মোৰো ভাল লাগিছে। তো দেখি ভাল লাগি আৰু কি মই ভিডিঅ'টো মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু সকলোৰ আগত মানে জনাব বিচাৰোঁ। আৰু আপোনালোকে চাই থাকিব তেনেকৈ যে কি কৰিছে, কি কৰা নাই। মই তাকো অকণমান সুধিম, সি ক'ব বাৰু। তো এতিয়া মই তাক সুধিম যে সি মানে কেনেকুৱা কৰিছে, কি কৰি আৰু তেনেকুৱা এইটো আইডিয়া পাইছে আৰু কেনেকুৱাকৈ ইমান শিকিলে সি। তো মই তাক সুধিব বিচাৰোঁ। এতিয়া ইয়াত ওচৰলৈ আহিছোঁ তাৰ। তো অৰুণ, মই মানে সুধিব বিচাৰিছোঁ যে এইটো কামটো কেনেকৈ জানিলে তই? মই প্ৰথমতে ইউটিউবত চালোঁ, ইউটিউবত চাই তেনেকৈ ষ্টাৰ্ট কৰিলোঁ আৰু লাহেকৈ এটা দুটা। তাৰপিছত কইল আনিলোঁ, কেইটামান কইল আনিছ, কণী আনিলোঁ। অঁ, ইনকুবেটাৰটো ইউটিউবত চাই বস্তুখিনি পাৰ্টছখিনি অৰ্ডাৰ কৰিলোঁ অনলাইনত। অৰ্ডাৰ কৰি আনি বনাই ছাকচেছ হ'ল। পিছত তেনেকৈ এতিয়া কেইটামান বাঢ়িলে, আছে লেয়াৰো আছে, কেইটামান 50-60টামান আছে। পিছত কণী আছে, এতিয়া হেচিং কৰাই থৈ দিছোঁ মেচিনত আছে। পিছত এইফালে হাঁহ পোৱালি কেইটামান ওলাল, হাঁহো আছে লগতে কেইটামান। পিছত চৰাইও আছে কেইটামান। এনে থকাতকৈ এইবিলাকে কৰি আছে আৰু মাজে মাজে। তো ভাল লাগিছে, আমাৰো ভাল লাগিছে যে এনেকুৱা কৰিছ গাঁৱত থাকি। বেলেগ বহুত মানুহে তেনেকুৱা অলপ কৰিব পৰা ইনস্পায়াৰ্ড হ'ব নাই। পাৰোঁ। তো আৰু তোৰ লগতে আৰু বেলেগো মানে ইনস্পায়াৰ হ'ব এজন পাৰিব কিবা হৈ যাব মানে। পাৰিব তো ডেভেলপ কৰিব হ'লে কিবা এটা কাৰোবাৰ পৰা শিকিব লাগিব, কৰিব লাগিব ন। তো তেতিয়াহে পাৰিব। তো সেইটো কাৰণে মানে মোৰো মানে দেখি আৰু ভাল লাগিছে। কিজানি আমিও পিছত গৈ আৰু কৰিব ইচ্ছা থাকিলে কৰিব পাৰোঁ। পাৰিব আৰু তাৰ কিবা যদি কোনোবাই আন কোনোবাই মানে কৰিব যদি মন আছে, অঁ তেতিয়াহ'লে কি কণ্টেক্ট কৰিলে মানে তই কিবা এটা কৰিব পাৰিবি নেকি? পাৰিব। কণ্টেক্ট কৰিলে যদি ওচৰ পাজৰে হয়, এইখিনি মোৰ এৰিয়াৰ হ'লেতো পাৰিম যেনিবা। পাৰি যায় ন? অঁ, আৰু মানে কিবাকিবি লাগিলে মানে চৰাইবিলাক কেনেকুৱা, ক'ৰ পৰা আনিছ, ক'ৰ পৰা অনা নাই, সেইবিলাক গোটেইখিনি কণ্টেক্ট কৰি দিব পাৰিবি চাগে? পাৰিম। আজিকালি পোৱা যায়, গোটেই দোকানবিলাকতো পোৱা যায়, দোকানবিলাকতো পায়। এভেইলেবল আছে। কিন্তু তথাপিও পালিওতো কিছুমান নাজানিব পাৰে। অঁ তো হয়, নাজানিব দামবিলাক পাৰে। কেনেকুৱা সেইবিলাকো নাজানিব পাৰে। তো কণ্টেক্ট কৰিলে কিছুমানে পাৰিব। বেছি দি আনিলে দোকানৰ পৰা বেছি হৈ যায়। অঁ হয় বাৰু। তো তোৰ তাত আহিলে চাগে তই বেচিব পাৰিবি চাগে। দুই এটা এতিয়াতো বৰ্তমান আছে, কেইটামান হাঁহ পোৱালি আছে, লগতে ডাঙৰ হাঁহো আছে, কাৰোবাক লাগে যদি। হাঁহ আছে, ডাঙৰ আছে, অঁ পাতি হাঁহ আৰু ন? ডাঙৰ পাতি হাঁহ হাঁহ। আছে। পাছত তাৰপিছত এইটো কি বুলি এটা চৰাই আছে যে, তো আমি দেখুৱাম। তো সেইটো কি চৰাই নাজানো। তো কৈ দিছে এইটো কি চৰাই? কোনটো এটাতো? এইটো যিটো নেকি সৰু সৰু, সৰুকেইটা অঁ, এইকেইটা কইল বাৰ্ড। কইল বাৰ্ড হয় ন? অঁ, আৰু লগতে কি আছে? লগতে এতিয়া জাষ্ট নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, যেতিয়া আছে কেইটামান। এতিয়া ৰেম্ব' ৰষ্টাৰ কেইটামান আনিছোঁ। পিছত VV3 কেইটামান আছে, লেয়াৰ মুৰ্গী, সেইখিনি আৰু। তো পোৱালি আছে, এতিয়া ডাঙৰ হোৱা নাই, অঁ, জাষ্ট নতুন ষ্টাৰ্ট কৰিছোঁ যে। তো এতিয়া আমি সেইটোৱে মানে এতিয়া যিটো পঢ়ি আছে সি ভাল লাগিছে। আৰু হাঁহ পোৱালি আছে, তো কইল আছে বুলি কৈছে। আৰু কি কৈছিলে এটাতো? কোনটো? এটা যে আছিলে, কৈছে এম্বাবাৰ্ড নে কি? অঁ, ৰেম্ব' ৰষ্টাৰ আৰু VV3 অঁ, লেয়াৰ মুৰ্গী কেইটা। ৰেম্বা ৰষ্টাৰ বোলে নতুনকৈ এটা। পুহিছোঁ, জাষ্ট এতিয়া মানে ষ্টাৰ্ট কৰিছোঁ আৰু লাহেকৈ। আৰু এইবাৰ ক'ব, মই দেখুৱাম চৰাই পোৱালিবিলাক কেনেকুৱা। তো সি কেনেকুৱা লৈ আহিছে সেইটো দেখুৱাব চেষ্টা কৰিম, ঠিক আছে। চাই থাকক। তো মই আহিলোঁ ভিতৰত আহি এইটো গোটেই ফাৰ্মে মানে সৰুকৈ ফাৰ্ম বনাইছেহি। গোটেই চবফালেও মানে পিঞ্জিৰা দি দিছে। পিঞ্জিৰাত মানে এক কোণাত মানে চৰাই পোৱালি আছে। তো চৰাই পোৱালি দেখিব। এতিয়া চৰাই পোৱালিবিলাক এইবিলাক হৈছে
চৰাই বোলে এইটো মাক চাক নাই তাৰ ডাইৰেক্টলি মানে লৈ আহিছে সি এই চৰাইবিলাক গোটেই কিবাৰ পৰা মানে কি বুলি কয় এইটো ক'ৰ পৰা লৈ আহিছা সেই ডিফুৰ পৰা লৈ আহিছে এইবিলাক চৰাই কি চৰাই নাজানো কিন্তু এইটো বেলেগ চৰাই কিন্তু লোকেল চৰাই নহয় এইটো লোকেল দৰে লাগে কিন্তু লোকেল চৰাই নহয় এইবিলাক মানে আৰু দানাও বেলেগ খায় ইয়াৰ দানা দিয়ে এই দানা অট'মেটিক মানে কিনি আনে ডিফুৰ পৰা চাই থাকক কেনেকুৱা ইমান সৰু মানে কেনেকৈ বাচি আছে এইটো আচৰিত লাগে আৰু তো ধুনীয়াকৈ বাচি আছে সি এইবিলাক এইটো দানাটো কি চাউল অঁ এতিয়া চাউল দিছে বুলি কৈছে চাউল খোৱা হৈছে লাহে লাহে সৰু টাইমত দানা দিছিলে তাক চাই গৈ থাক ইমান সৰু সৰু লোকেল চৰাই দৰে লাগে কিন্তু লোকেল চৰাই নহয় এইবিলাক বেলেগ চৰাই হয় সেই ডিফুৰ পৰা লৈ আহিছে এইবিলাক পুহিবৰ কাৰণে ধুনীয়া লাগিছে পুহিছে ভালেই বাৰু আৰু এনি টাইম ইয়াকো ব্ৰইলাৰ যিটো ব্ৰইলাৰ মুৰ্গী যে ব্ৰইলাৰ মুৰ্গীৰ দৰে এনি টাইম লাইট লাগে তাকো লাইট নহ'লে থাকিব নোৱাৰে ইহঁতে ৰাতি লাইট অট'মেটিক অন কৰি থৈ দিব লাগে তো তাৰ কাৰণে লাইটৰ ব্যৱস্থাও কৰিছে সি তো এতিয়া আমি আহোঁ বেলেগ এটা ভিডিঅ' লৈ বেলেগ এটা বস্তু চাম আমি তো কিবা এটা বেলেগ আৰু আছে তাৰ তো সেইবিলাকো চাম এতিয়া আমি আৰু এটা বেলেগ বস্তু দেখাম তো সেইটো কান্ধি আছে বস্তুবিলাক কান্ধি আছে গোটেইখিনি কি বস্তু মইতো দেখা নাছিলোঁ এইটো চৰাই মানে ফাৰ্ষ্ট টাইম মানে দেখিছোঁ এইটো চৰাইটো তো চৰাইটো ধুনীয়া লাগে চাই আৰু কি কান্দিছে দেই একদমবাৰে বহুত ডাঙৰ চৰাইৰ একদম মাত নিচিনা লাগে আৰু কান্দাটো ফাৰ্ষ্ট শুনা পাইছোঁ যে সেইটো চাই বহুত কেইটা আছে ইয়াত কমচে কম 50-60টা আছে আৰু এতিয়াকৈ নামটো ক'ব নোৱাৰোঁ যেনিবা কিবাটো কাউণ্টিং কৰিব নোৱাৰোঁ ন ইফালৰ পৰা ইফালে পলাই থাকে যে এইটো বস্তুকেইটা এইবিলাক ডিম বহুত পাৰি থৈ দিছে চা য'তে পটে পাৰিছে ডিমটো তাত মানে কোনো মানে জাগাৰ মানে কিবা নাই মানে কোৱা নিচিনা মোক জাগা নালাগে যে বাহা বনাই দিয়ে এনেকুৱা কোৱা বস্তু নহয় এইটো যেনেকুৱা চৰাই হাঁহবিলাকে কয় তেনেকৈ নহয় সি মানে যেনেকুৱা পাৰে তেনেকৈ খায় য'তে পায় তাতে কণী পাৰে তেনেকুৱাতে বাৰু তো দিনত মানে এটাকৈ পাৰে সি সদায়ে তো কণ্টিনিউ পাৰিব পাৰে চাগে কমচে কম 50-60টাৰ ভিতৰত সি 20-30টাতো ৰাতিতে একদিনত কণী পাৰে এইটো চাই থাকিব তাৰপিছত দেখুৱাম আমি যে ডিম যিটো কিবা কৰে কি বোলে কৰে উহুম দিয়ে এইটো মেচিনটো দেখুৱাম আমি তো মেচিনটো বহুত মানে সি নিজে বনাইছে সি কৈছে মানে ইউটিউবৰ পৰা চাই বনাইছে ধুনীয়া লাগিছে মেচিনটো কেনেকুৱা বনাইছে আৰু ধুনীয়া পোৱালিবিলাক মানে কমচে কম 15-20 দিনত মানে ওলাই যায় এইটো ডিমৰ পৰা তো সেই বস্তুবিলাক ধুনীয়াকৈ ৰাখি থৈ দিছে কোন ডিমবিলাক মানে ধুনীয়াকৈ মিলাই ৰাখি থৈ দিছে নাম্বাৰ দি ৰাখি থৈ দিছে ডেট দি ৰাখি থৈ দিছে যাতে মানে এইটো মানে কিবা মিষ্টেক নহয় যাতে মানে সেইটো মানে গম পাব লাগিব তো যে কিমান দিনত ওলাইছে এই ডিমটো পোৱালিটো কিমান দিনত ওলাইছে তো আমি দেখুৱাম যে ডিমৰ কিবাটো কাৰ্টুনটো মেচিনটো কেনেকুৱা বনাইছে দেখুৱাম আমি তো ধুনীয়াকৈ বনাইছে সি চাই থাকিব ঠিক আছে ধুনীয়াকৈ বনাইছে মেচিনটো হ'ল এইটো মেচিন হয় তো মেচিনত ইয়াত পোৱালি আছে ভিতৰত ধুনীয়াকৈ পোৱালিটো এইটো কি হিটাৰ মেচিন বোলে তো ইয়াত থৈ দিলে ডিমটো মানে অট'মেটিক মানে উহুম লোৱাৰ দৰে কি গৰম হয় মানে পোৱালি ওলাই যায় ইয়াত এইটো পোৱালি দেখিছ নহয় পোৱালি ওলাইছে ন এইটো সেই পানী দি থাকে আৰু লগতে দানা দি থাকে এইবিলাক চাই থাকক ধুনীয়াকৈ চা
দেখিছ নহয় ধুনীয়া লাগে ন পোৱালিবিলাক ধুনীয়াকৈ ৰাখি থৈ দিছে এতিয়া এইবিলাক অট'মেটিক মানে গোটেইখিনি মানে এতিয়া কি হ'ব এতিয়া পোৱালি ওলাব ইয়াৰ পৰা পোৱালি ওলাব এনেকুৱা টাইপৰ পোৱালি ওলাই যাব অট'মেটিক তো ইয়াত উহুম ল'ব কোনো দৰকাৰ নাই এইটোৱে হ'ল উহুমৰ মাক কোৱা নিচিনা এই পোৱালিকেইটাৰ মাক ইয়ে হ'ল কোৱা নিচিনা আৰু কাৰণ ইয়ে পোৱালি যোগায় ইয়ে পোৱালি ওলাই দিয়ে মানে কিবা গোটেইখিনি কিবাখিনি তো এইটো ওলাব আৰু বুলি কৈছে সি নতুন তো ফাটি আছে অকণমান ফাটি আছে তো গম পোৱা যায় যে এইটো ওলাব আৰু বুলি তো সি চাই থাকে মানে সদায় চাই মানে কণ্টিনিউ চাই ওলাব নোলাব এইটো ওলাব নেকি এইটো মৰিলে এইটো বেয়া হ'ল ন অঁ বেয়া হোৱাটো গম পাই যায় ইয়াতে মৰি গ'ল বোলে এইটো ওলাব আৰু অঁ এইটো ওলাব আৰু কেনেকুৱা চাওঁ ওলোৱাটো ফাটি থাকে ন ৰাউণ্ডকৈ ফাটি গ'ল অঁ ৰাউণ্ডকৈ ফাটি থাকে মানে তেতিয়া গম পায় আৰু সি তলত থৈ দিয়ে ধুনীয়াকৈ চাই থৈ দিয়ে সদায়ে ঠিক আছে এইটো চাব ইয়াত গোটেই তাৰিখ আছে চা ইয়াত গোটেই এইটো 15 তাৰিখ 12 মাহ এইটো 11 তাৰিখ 12 মাহ মানে গোটেইখিনি নাম্বাৰ দি থৈ দিছে মই দেখা নাছিলোঁ এতিয়া দেখি পাইছোঁ মানে গোটেইখিনি এইটো 12 তাৰিখ কিছুমান 7 তাৰিখ তেনেকুৱা মানে বেলেগ তাৰ মানে কি দিন আছে তো সেইটো চাই আৰু সি মানে যদি এইটো পোৱালিটো নোলায় যদি তেতিয়া কি হ'ব এইটো মানে বেয়া বুলি সি গম পাই যাব দিনটো আৰু সেই দিনটো লাহিলে গম পাই যায় যে কেনেকুৱা কোনটো কণী ভাল হ'ব কোনটো কণী বেয়া হ'ব তো সেইটো হিচাপত সি জানে মানে সেইটো কাৰণে মানে আৰু জানিবৰ কাৰণে ইজি হ'বৰ কাৰণে কি কৰে গোটেই মানে দিনখিনি কি নাম্বাৰ দি থৈ দিছে মানে নাম্বাৰ কি তাৰিখ বুলি ক'ব পাৰে তাৰিখ দি থৈ দিছে সি 15 11 7 তাৰিখ আৰু বেলেগ তাৰিখ আছে আৰু গোটেই মানে মিক্স হৈ আছে সেইটো কাৰণে মানে তাৰিখ দি থৈ দিছে চব তাৰিখ দিছে এইটো কিমান তাৰিখ হয় এইটো 15 ডিচেম্বৰ জানুৱাৰী 15 লৈকে ওলাব এইটো মানে আগতে ওলাই যাব 14 মানতে ওলাই যাব জানুৱাৰী সেই কোৱা মতে কি হৈছে মানে এমাহ লাগিব আৰু ন এমাহ মানে 28 ডেজ লাগে 28 ডেজ জাষ্ট মানে ইয়াত ফাটিব আৰু সৰুকৈ পিছত কমপ্লিটলি ওলাওঁতে আৰু 24 ঘণ্টামান লাগি যায় 24 ঘণ্টামান লাগি যায় ন কণীৰ পৰা বাহিৰ ওলাওঁতে মানে এমাহত ওলাই যায় আৰু ন হাঁহৰ কণীবিলাক আৰু কিন্তু এইটো হাঁহৰ কণীটো বেলেগ দেই ডিমটো যে অকণমান কালাৰ বেলেগ আহিছে অলপ কেনেকুৱা নীলা কালাৰ এইবিলাক কণী বেলেগ চা এইবিলাক কালাৰ বেলেগ এইবিলাক বেলেগ অকণমান বেলেগ এই থাকিল নেকি এইবিলাক কণী কৰিছে মানে কণীবিলাক মানে বহুত সাৱধানকৈ ৰাখি থ'ব লাগে নহ'লে বহুত লছ হ'ব তাৰ ইমান দিন কষ্ট কৰিছে তো এইটো মাজতে যদি কিবা এটা হৈ যায় সেইটো বহুত দুখৰ কথা নহয় জানো বেয়া মানে এইটো ভাল নহয় তো সেইটো কাৰণে ৰিক্সত কৰি থাকে সেই ধুনীয়াকৈ লাহে কৰে এইটো কি দি আছো এতিয়া অলপ হাঁহ পোৱালিকেইটা পানী ভিজাই দিছে যে কণীকেইটা তাৰ কাৰণে অলপ কিবা কৰিব লগা হৈ গ'ল মুচিব লাগে চাফ চিকুণকৈ ৰাখিব লাগে আৰু ন মানে সি কৈছে মানে পানী ভিজিলে যে এইটো ডিমটো মানে বেয়া হৈ যায় সেইটো কাৰণে মানে মুচি আৰু দি থাকিব লাগে ইয়াত আৰু তেতিয়াহে মানে ক্লিন হৈ থাকিলে মানে যিটো নেকি ডিম সেইটো মানে গৰম উঠি আৰু হিট উঠি যেনেকুৱা মানে চৰাই হাঁহবিলাকে উহুম লয় ঠিক তেনেকুৱা নিচিনা মানে ধুনীয়া হৈ মানে লাহেকৈ ওলাই আহে পোৱালি তো আজিৰ কাৰণে আমাৰ ভিডিঅ' ইমানতে সমাপ্ত তো আপোনালোকে আগলৈ চাই থাকিব মোৰ আৰু বেলেগ নতুন ভিডিঅ' আশা কৰিছোঁ যে মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব জয় অসম।